হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আজি ৰাতিপুৱাই আৰম্ভ কৰিলোঁ ভিডিঅ'টো আৰু ভাবিলোঁ ৰাতিপুৱাৰ পৰাই আৰম্ভ কৰি দিওঁ ভিডিঅ'টো। সেয়েহে পথাৰলৈ আহিলোঁ আৰু গাড়ীত কলহ আৰু জাল লৈ আহিছোঁ। মানে কলহটোত এক কলহ পানী লৈ আহিছোঁ, কাৰণ ৰ'দটো বহুত আৰু কাম কৰি থাকিলে পানী পিয়াহ বহুত হয়। সেই গতিকে কলহটোতে মই ওলাই আহিলোঁ আৰু সেয়েহে মায়ে দেউতা আৰু সোণ মানে নাতিনীয়ে পথাৰত আছে। পথাৰত ধান বানি আছে, সেয়েহে ধান বানিব আহিলোঁ পথাৰলৈ আৰু কলহটো লৈ গৈ আছোঁ আৰু বহুত অকণমান দূৰ হয় পথাৰলৈ, সেয়েহে গৈ আছোঁ আৰু পানী পিয়াহ বহুত ধৰে। সেই গতিকে কলহতে লৈ আহিলোঁ পানী আৰু কলহটো কান্ধত লৈ আহিলোঁ, কাৰণ বহুতো দূৰ এইফালে মানুহজনী গৈ আছে জাল লৈ। সেয়েহে ধান কটাব লাগিব আৰু ধান কটাওঁতে ইয়াত জাল পাৰি ল'ব লাগে। পথাৰতে কটোৱা হ'ব, থুম কৰা হ'ব আৰু থুম কৰি ইয়াতে মাৰ হ'ব। এয়া মানুহে জাল লৈ গৈ আছে আগত, আমাৰ ছোনিয়া গান্ধী জাল লৈ গৈ আছে আগত আৰু এই থুমটো দেখিছা, এই থুমটোৱে আমাৰ মাটি আৰু ইয়াত আমাৰ সোণ আৰু মাহীয়ে ঘৰৰ লগত খেলি আছে পুৰা একদম উৎপাত। কি জাপ দিয়া দেখিছে নে সেৱাৰ পৰা জাপ ক'বই নালাগে একদম। এইখনে হৈছে পথাৰ, এইফালে চাৰিওফালে এয়া ধান কটাব লাগিব। এয়া লাচি দেউতা আৰু মায়ে এয়া কঢ়িয়াই আছে, মানে গটাই আছে ধান। এয়া অকণ লাচি, বহুত লাচি ওলায় আৰু ইয়াত একেবাৰে ৰছী বান্ধি মেলি থৈ যায় আমাৰ তাত। এয়া কাকায়েকে মেজি মাৰি আছে, নাতিনীয়েকে পুৰা বহি আছে ধানৰ মেজিৰ ওপৰত। কি ফূৰ্তি এটা। আৰু এইফালে মই বাংকালৈ আহি গ'লোঁ আৰু ভাত দিবৰ কাৰণে। ধান বান্ধি থুমটো গটালোঁ আৰু বেছি কাম নাই আৰু এইখিনি আছে ধান কটাবৰ কাৰণে। এইখিনি ধান কটাই হ'লে আৰু আজৰি, সেয়েহে লাচি বান্ধিলোঁ আৰু দামৰি বান্ধি ল'লোঁ। কেইটা লৈছনো তই? ইফালে 7টা, সিফালে 7টা। বান্ধি গৈ বহুত অকণ লাচি, একদম বহুত লাচি মাথাই খাই আহে, ইমান লাচি ওলাই শেষ কৰিব নোৱাৰে। তথাপিতো লৈ লৈছোঁ 7টাকৈ সোনকালে হওক বুলি, কিন্তু নহয় দেখোন সোনকালে, ঠিকেই নহয়। আৰু আমাৰ ভিডিঅ'টো চাই থাকিব আৰু লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু পাৰিলে ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে ছাবস্ক্ৰাইব নকৰে আমাৰ ভিডিঅ'বোৰ, সেইটো কাৰণে বেয়া লাগে। ভিডিঅ' বনাবলৈ মন নাযায়। লাইক কমেণ্ট এইবিলাক কৰিব লাগে, ছাবস্ক্ৰাইব কৰিব লাগে, তেতিয়া ভাল লাগে। এনেকৈ বহুতো বিচাৰি লাচি বান্ধিব লাগে। ভাবিছোঁ সোনকালে ধানখিনি মাৰি হ'লেও আজৰি এটা কামৰ পৰা আজৰি পোৱা যাব, সেয়েহে বেলেগ কামতো ধৰিব পৰা যাব। সেই গতিকে আজি সোনকালে ওলাই আহিছোঁ আৰু সোনকালে ওলাই আহি আজি শেষ কৰিম বুলি ভাবিছোঁ, কিন্তু শেষ হয় নে নহয় নাজানো। কিন্তু আজিৰ দিনটোত শেষ কৰিব লাগে, শেষ হ'ব লাগে, কিন্তু হয় নে নহয় ভগৱানেহে জানে, শেষ হয় নে নহয়। পৰাপক্ষত শেষ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ বাৰু, যদিহে শেষ হয় আমাৰ নিজৰ কাৰণে ভাল। সদায় পথাৰত এখন পথাৰতে আহি থাকিবলৈ মন নাই আৰু পথাৰ কাম কিমান কৰিব, ভালো লাগি গৈছে। সেয়েহে বেলেগ কাম কৰিব লাগিব। সেই গতিকে ৰাতিপুৱা সোনকালে ওলাই অহা হৈছে শেষ কৰিম বুলি। বহিবলৈ দিলা পাছতিৰে গাঁঠি খুলিছে নেহেৰে, দুৰীয়া তামোল এখন দিলা, যিমানে সৰ্থ কৰিব বিচাৰিছোঁ সিমানে এই গাই ৰছীডালৰ লগত ঢিলাহে হৈ গৈ আছে। বাৰে বাৰে টাইট কৰিব লগা হৈছে, তাৰমানে মৰা পাতৰ ৰছী নহয়, চুকলি ৰছী, এবাৰতে টাইট নলয়। সেয়েহে বহুতবাৰ টানিব লাগে, কষ্ট সেই ৰছীডাল দি বান্ধা। যিমানে সৰ্থ কৰিব বিচাৰে সিমানে উৎপাতে লাহে। সেয়েহে বাংকাডাল ল'লোঁ, বাংকাডাল লৈ হানি ল'লোঁ।
বোলে পটকৈ বাংকাডাল বটোৱা পটকৈ নকমাই সেয়েহে খুব গপ দিব লাগে এইটো প্ৰথম ভাঙি লৈছোঁ তাৰপিছত ছেকেণ্ডেৰী ভাঙি দিলোঁ আনি হ'ল এতিয়া কান্ধত লৈ যাওঁ আৰু দিনটো কঢ়িয়াই থাকিব লাগিব সেয়েহে ভিডিঅ'টো চাই থাকিব এৰি দুবু ওপৰত আছিলো অকলে বহি নাছিল কোনোৱা সঁচাবদি কোনোবা অচিনা গৰখীয়া জুৰিছিলে দুখে ভগা ইমান বিয়ে ডাঙৰকৈ ল'বলৈ কি দৰকাৰ পৰিছে আহিছিলা পানী কি কৰি আছে ইফালে আমাৰ সোণৰ পাইছা কঢ়িয়া কোব তাৰ লৈ যা ফূৰ্তিটো দিছে নে নাই লৈ যা ইমান যে ফূৰ্তি মনটো মনত ইচ হৈ একদম নাচি কৰি আছে মাথাত লোৱা এইফালে দাঙিব নোৱাৰে তথাপিতো হৈ একে নিবই মানে পাৰিবা জানো ধৰা ঐ এনেকৈ নহয় যা ইফালে মাথাত তুলি দিছোঁ মাথাত তুলি দিলে নিব নোৱাৰে এইফালে দিছোঁ সেনেকৈ লৈ যাওঁ যাবই মানে তথাপিতো হাঁহ নামানে বেলেগ মাল লাহে লাহে গ'লেই যাওঁ ইমান দূৰৰ পৰা সি ধান কঢ়িয়াই আছে নাক পাত পৰি হৈ অৱস্থা নাই পোৱাটো ৰ'দত লৈ যাবলৈ ধান এয়া সানি দিলোঁ এটা নিবৰ কাৰণে ফূৰ্তি ধান কঢ়িয়াব পাৰে ভালকে কান্ধতে